হাই ফ্ৰেণ্ড, গুড মৰ্ণিং। আজি মৰ্ণিং ভিডিঅ' আৰম্ভ কৰি দিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আজি যিহেতু মৰ্ণিং মই স্পেচিয়ানে অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ ভালেই, যিহেতু আজি হৈছে উৰুকা আৰু যিহেতু কাইলৈৰ পৰা বিহু। আপোনালোক সকলোকে হেপী ভোগালী বিহুৰ শুভেচ্ছা যাচিলোঁ আৰু এনেকৈ যাতে অনাগত দিনবোৰতো বহুত ধুনীয়াকৈ পালন কৰিব পাৰে। প্ৰথম উৰুকা আজি চবেই মিলি ভেলাঘৰত যিহেতু ভোজ ভাত খায় আৰু আমিও খাবলৈ কাৰণে গৈ আছোঁ। আজি যিহেতু ভেলাঘৰত যোনদিনাখন খানা খায় সেইদিনাখন মানে গছত খেৰ বান্ধে, এইবিলাক দেখিছেনে বান্ধি আছে আৰু এইবিলাক মানে এতিয়া মাহঁতে বান্ধি আছে আৰু ময়ো বান্ধিম, আপোনালোকক চাই থাকিব। তাৰ পৰম্পৰাগত নে কি নাজানো, সৰুৰ পৰা দেখা পাই আহিছোঁ যিহেতু, সেইটো কাৰণে মানে আমাৰ ইয়াত মানে কি কয় উৰুকা দিনাখন যিহেতু আপোনালোকৰ সেইফালে তেনেকুৱা আছেনে নাই কমেণ্ট কৰি জনাবচোন। এনেদৰে বান্ধে নে নেবান্ধে, কি কাৰণত বান্ধে সেইটোৱে গম নাপাওঁ। কাৰণ মই দেউতাক সুধিছিলোঁ যে কিহৰ কাৰণে এনেকুৱা বান্ধে, কিন্তু তেতিয়া দেউতাই কৈছিল যে গংগাত বোলে গা ধুবলৈ যায়, যাৰ ফলত মানে ফল নধৰে। কিন্তু কিমান দূৰ সত্য বা অসত্য সেইটো মই নাজানো, যিহেতু কৈছে কাৰণে মই কৈছোঁ। আৰু আপোনালোকৰ সেইফালে বান্ধে নাবান্ধে জনাব, আৰু কিয় এনেকৈ বান্ধে আপোনালোকে জনাবচোন, কমেণ্ট কৰিবা আৰু মাহঁতে এইফালে বান্ধি আছে, এতিয়া মই বান্ধিম। তেনেহ'লে এতিয়া মই অলপ খেৰ লৈ লৈছোঁ। হৈ গ'ল, এতিয়া ময়ো বান্ধি দিলোঁ আৰু এইফালে আমাৰ ধুনুহঁত মাহঁতে বান্ধি ৰেডি কৰি দিল, এতিয়া ময়ো বান্ধিলোঁ। এতিয়া মই বান্ধি কৰি আহিলোঁ, কাৰণ বান্ধি হৈ গ'ল। আজি যিহেতু উৰুকা আৰু পিঠাগুড়ি চিঠাগুড়ি খুন্দিব লাগিব, সেইটো কাৰণে মানে এতিয়া পিঠাগুড়ি তিয়াও, তাৰপিছত খুন্দিম, তাৰপিছত উৰুকাৰ মানে ভাত খাবলৈ যাম আৰু কিবা কিবিটো কাম আছে, আলহী চালহী আহিছে যিহেতু এইবিলাক কৰিব লাগিব আৰু সেইটোৱে আৰু সেয়া কৰিম। আৰু আমাৰ আজি ফুল গছত নিছে, আপোনালোকক দেখাই আছোঁ মই, একদম মানে ধুনীয়া। যোৱাকালি আমাৰ এইকেইটা ফুল আনিছে আৰু এনেকৈ টাবত মানে বহাই বহাই থৈ দিছোঁ, ইমান ধুনীয়াকৈ ফুলি ফুলি আছে। আৰু লগতে এইটো আৰু এইটো চাইডে আনিছে, একেই কালাৰ হয় এইকেইটা, ইমান মৰম লগাকৈ ফুলিছে। হেপী ভোগালী বিহু কৈ দিয়াচোন, কৈ দিয়া হেপী ভোগালী বিহু কৈ দিয়া। দিলে আৰু গাঁতৰ আলুৰে এইটো খাই দিম। এতিয়া মই বৰা চাউল লৈছোঁ, এইখিনি অলপ ৰঙচুৱা দেখে আৰু এইখিনি একেবাৰে বগা দেখে, দুইটাই মই মিলাই লৈছোঁ পিঠাগুড়ি খুন্দিবলৈ। যিহেতু শুকান পিঠা বনাম, তিলৰ পিঠা, আৰু এইটো পানী দি মই থৈ দিম। এইখিনি মই ভিজাই দিলোঁ, 3 ঘণ্টামানৰ পিছত উঠাই দিম। আৰু লগতে আজি এফালে যাব লগা আছে, তালৈ যাম। আৰু এইফালে হ'ল কাঠ আলু, আৰু এইফালে তিল, আৰু এইফালে পিঠাগুড়ি লৈছোঁ, আৰু এইফালে মছলা চছলা লৈছোঁ, এইবিলাক পিঁয়াজ নহৰু এইবোৰ লগত আজি খাম আমি মাছৰ লগত। ওচৰৰে বাইদেউজনী ঘৰত মাতিছে, তালৈ আহিছোঁ। আৰু এইফালে আমাৰ ধুনু চুনু গোটেই আহিছে, আমাৰ বোপাও আহিছে, আৰু আমাৰ মাহঁতৰ পিছ চাইডে আহি আছে, এইকেইটা গৈ আছে। আৰু এতিয়া যাওঁ, আহি লৈ আৰু মাছ তিল আজি বোলে খাব লাগে কাঠআলুৰ লগত, তাকে বনাম আৰু খাম আৰু তাৰপিছত যাম ভেলাঘৰৰ খানা খাবলৈ। তেনেহ'লে আপোনালোকে ভিডিঅ' চাই থাকিব শেষলৈ। এতিয়া আমি যাব ওলাইছোঁ খানা খাবলৈ কাৰণে, আৰু এইফালে আমাৰ পূৰা পিঠাগুড়ি খুন্দি আছে, তাৰ পৰা আহি আমি খুন্দিম আৰু এতিয়া আমি এনেকৈ যাওঁ। পিঠাগুড়ি খুন্দিবৰ কাৰণে লাগি গ'লোঁ, ভেলাঘৰৰ পৰা আহি লগালগ, কাৰণ জলদি খুন্দি ল'লোঁ দিনে পোহৰে। আৰু আজি আমাৰ ধনুৱে অলপ কেমেৰা ধৰি দিছে, আৰু সকলোৰে ঘৰে ঘৰে বিহু ঢেঁকীৰ মাত শুনা যায়। আজি আমাৰ ঘৰতো আমি ঢেঁকীতেই পিঠাগুড়ি খুন্দিছোঁ। সেইফালে মায়ে তিল বাহিৰতে ধুনীয়াকৈ ভাজি দিছে জল্দি দিনতে। তিলখিনি খানি হৈ গ'ল, এতিয়া খলাখন বহাই দিছোঁ জুইত, এইখন অলপ গৰম হওক আৰু এতিয়া পিঠা বনাম আৰু।
এতিয়া এইখিনি বনাব মাছৰ লগত আপোনালোকৰ ৰেচিপিটো শ্বেয়াৰ নকৰোঁ কেৱল বনাই থোৱা সেইখিনিহে দেখাম আৰু এয়া হৈ গ'লগৈ আজিৰ ভিডিঅ'টো কেনে পালে চাই কমেণ্ট কৰি জনাব নাপাহৰিবলৈ আজিলৈ এৰিছোঁ বাই বাই